কিহৰ ইমান হাজুন কাচুন জনাই আছো ৰ'ব। আজি এটা আপোনালোকৰ কাৰণেও ছাৰপ্ৰাইজ আছে। যদি চব ঠিকে থাকে তেনেহ'লে মই এখেতক আপোনালোকৰ লগত চিনাকি কৰাই দিম আজি। জানো মান্তি হয়নে নহয়, এখেতে কেমেৰাৰ আগত ওলাবলৈ ভাল নাপায়, ভিডিঅ' কৰাটো বৰ এটা ভাল নাপায়, বাট মই মান্তি কৰাম, মোৰ কথা নেপেলাই। মই বুজি নাপাওঁ পাবজি খেলা কি ভাল আৰু ভিডিঅ' কৰা কি বেয়া। इसमें जो मजा है तुम क्या जानो राहुल बाबू। আচলতে আজি আমাৰ বিয়া হোৱা 6 মান্থ হ'ল আৰু আমি আজি ডিনাৰৰ কাৰণে বাহিৰলৈ যাম। সচৰাচৰ আমি ঘৰতে ডিনাৰ কৰা হয়, লাঞ্চ কৰা হয়, কাৰণ ইয়াত তেনেকুৱা একো ৰেষ্টুৰেণ্ট নাই। কিন্তু এতিয়া শুনিছোঁ অলপ আঁতৰত, মানে 12 কিলোমিটাৰ্ছমান হ'ব, তাত এখন নতুন ৰেষ্টুৰেণ্ট খুলিছে য'ত পিজ্জা চিজ্জা চব পায়। মই বহুত দিনৰ পৰা ভাবি আছিলোঁ তালৈ যাম, কিন্তু মিলি অহা নাছিলে। কিন্তু আজি ফাইনেলি যাবলৈ ওলাইছোঁ। আই এম ছ' এক্সাইটেড। এখেতে সময় নাপায় যে, আজিকালি অৱশ্যে সোনকালে আহে অফিচৰ পৰা, কিন্তু আহিলে কি হ'ব, একেই অহাৰ পিছতো পাবজি বেডৰুমটোত যাব নোৱাৰা কৰি কি যে কৈ থাকে নহয়। কোনে জানো এই পাবজি গেমটো উলিয়াইছিলে, মই একদম ভাল নাপাওঁ দেই। বাট চবৰে নিজৰ নিজৰ চইচ। চ' আজি মই এটা বেলেগ ছাৰপ্ৰাইজ প্লেনো কৰিছিলোঁ, ভাবিছিলোঁ কিবা নতুন ৰেচিপি বনাওঁ, বাট ফাইনেলি নহ'ল। মোৰ মন বিৰাট পিজ্জা বনাবলৈ দেই, কিন্তু ইয়াত পিজ্জা ব্ৰেড নাপায় আৰু আমাৰ ঘৰত মাইক্ৰ'ৱেভটোও নাই। মই ভাবিছিলোঁ এই 6 মান্থ হওঁতে মই মাইক্ৰ'ৱেভ এটা তেখেতৰ পৰা ল'ম গিফ্ট হিচাপে, বাট তেখেতে ক'লে যে এতিয়া অকণমান মিলাবলৈ দিগদাৰ হ'ব। একো নাই, 2-1 মাহৰ ভিতৰত মোৰ নতুন মাইক্ৰ'ৱেভ আহিব আৰু তেতিয়া মই নতুন নতুন ৰেচিপি বনাই আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু আজিৰ কাৰণে এতিয়া মই ৰাখিম, কাৰণ মই শুনিছোঁ ৰেষ্টুৰেণ্টখন বৰ ধুনীয়াকৈ সজাইছে। তাৰ পৰা মই আপোনালোকৰ লগত ভিডিঅ' কৰিম। ভিডিঅ'টো আপোনালোকে কিন্তু শেষলৈকে চাই থাকিব, ঠিক আছে? হাই গাইজ, মই আপোনালোকক কথা দিছিলোঁ যে মই ভিডিঅ' কৰিম ৰেষ্টুৰেণ্টৰ পৰা, বাট আমাৰ আচলতে প্লেনটো কেঞ্চেল হ'ল, কাৰণ মায়ে নাযাওঁ বুলি ক'লে আৰু মাক এৰি থৈ এখেতে নাযায়। ঠিকে আছে, নেক্সট টাইম কেতিয়াবা আকৌ যাম, তেতিয়া আপোনালোকক দেখুৱাম। বাট মই আজি এটা কথা বুজি পাইছোঁ যে যেতিয়ালৈকে নিজে কিবা এটা নকৰোঁ, বেলেগৰ আণ্ডাৰত থাকোঁ, তেনেহ'লে বহুত কথাত চ' মই এতিয়া নিজৰ কামত কনচেনট্ৰেট কৰিম। মই মোৰ ভিডিঅ'বোৰ আৰু কেনেকৈ ইণ্টাৰেষ্টিং বনাব পাৰোঁ, কেনেকৈ বেছি মানুহলৈ ৰিচ কৰিব পাৰোঁ, আপোনালোকলৈ কেনেকৈ নতুন বস্তু আনিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে মই বহুত ৰিচাৰ্চ কৰিছোঁ কেনেকুৱা বস্তু মানুহে ভাল পায়। স্পেচিয়েলি মই ফিমেল অৰিয়েণ্টেড, যেনে ধৰক আপুনি সদায় নতুন নতুন ইভেণ্ট থাকে, আজিকালিতো কিমান ইভেণ্ট থাকে, এনিভাৰ্চেৰী, বাৰ্থডে, ৰেগুলাৰ ইভেণ্টছবোৰ থাকে। ত' কেনেকৈ ডিফাৰেণ্ট লুকছ দিব পাৰে নিজৰ তো তেনেকুৱা ডিফাৰেণ্ট মেকআপ, ডিফাৰেণ্ট লুকছ, এইবিলাকৰ ওপৰত বনাম বুলি ভাবিছোঁ। তাৰে কাৰণে মই দীঘলীয়া এখন লিষ্ট বনাইছোঁ, শ্বপিং কৰিব লাগিব। তো আপোনালোকৰ চিম্পিয়ে আপোনালোকলৈ নতুন নতুন বস্তু লৈ আহি থাকিব। আপোনালোকে কিন্তু মোৰ ভিডিঅ' মিছ নকৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ঠিক আছে? আজিলৈ আহিছোঁ, বাই বাই। চিম্পি ইমান ধুনীয়াকৈ ৰেডি হৈছিল, কিমান দিনৰ পৰা তাই ৰেষ্টুৰেণ্টখনৰ কথা শুনি আছে, আজি যোৱাৰ সুবিধা পাইছিল। বেছি আশা কৰি দিছিল নেকি তাই? এই চিটুৱেশ্যনটো হেণ্ডেল কৰাৰ কি ইয়াতকৈ বেষ্ট উপায় নাছিল? আৰু যদি কোনোবাই হেণ্ডেল কৰিব পাৰিলেহেঁতেন, তেনেহ'লে কোনে পাৰিলেহেঁতেন? জনাবচোন তলৰ কমেণ্টত। আৰু চিম্পিয়েনো ইয়াৰ পিছত কি কৰে? কল্যাণীয়ে ভাবি থকাৰ নিচিনাকৈ চিম্পি আৰু তেওঁৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক নহ'বই নেকি? ৰাহুলে বা কি ভাবে? জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেল আইকনটো ক্লিক কৰিব, যাতে নতুন ভিডিঅ' আহিলে আপোনালোকে পায়। আৰু ভিডিঅ'বোৰ ভাল লাগিলে আনৰ লগতো শ্বেয়াৰ কৰিব। বেয়া লাগিলে ডিছলাইক আছে, ভাল লাগিলে লাইক আৰু কমেণ্টতো লিখিব পাৰে। থেংক ইউ, আকৌ আহিম। বাই বাই চিম্পি। গুৰুত্বপূৰ্ণ সম্পৰ্কটো নহ'বই নেকি? ৰাহুলে বা কি ভাবে? জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। वो नाक पे मक्खी घूम रही थी ना, वो इग्नोर नहीं कर सकती। बाय बाय सिम्पी।
ইমান ধুনীয়াকৈ ৰেডি হৈছিল ন ইমান দিনৰ পৰা তাই ৰেষ্টুৰেণ্টখনৰ কথা শুনি আছে আজি তারপরে রুক যা